প্ৰথম আত্মজীৱনী লিখা মোগল সম্ৰাটগৰাকী কোন আছিল? শুদ্ধ উত্তৰটো হৈছে বাবৰ। সফৰনামা গ্ৰন্থৰ ৰচক কোন? শুদ্ধ উত্তৰটো হৈছে ইবন বটুতা। কাৰ শাসনকালত মোগল চিত্ৰকলা শীৰ্ষ পৰ্যায়ত উপনীত হৈছিল? উত্তৰটো হৈছে জাহাংগীৰ। 1526 চনৰ পানিপথৰ যুদ্ধ কাৰ মাজত হৈছিল? উত্তৰটো হৈছে বাবৰ আৰু ইব্ৰাহিম লোদীৰ মাজত। আলমগীৰ উপাধি লৈ কোনে দিল্লীৰ সিংহাসনত বহিছিল? উত্তৰটো হৈছে ঔৰংজেব। সম্ৰাট আকবৰে প্ৰৱৰ্তন কৰা ধৰ্মটোৰ নাম কি? উত্তৰটো হৈছে দিন-ই-ইলাহী। কোনগৰাকী মোগল সম্ৰাটে তাজমহল সাজিছিল? উত্তৰটো হৈছে শ্বাহজাহানে। ধন্যবাদ।